তো hello guys, good morning. Welcome back to my YouTube channel. So guys, আমি আজি পিকনিক খাব আহিছিলো। বৰ্তমান সোয়েলত আছো, কিন্তু সোয়েলত পিকনিক নাখাও, ভাঙা পাহাৰ যাম। এতিয়া আমি ইয়াত 4জন আছো আৰু 6জন মান আছে। সেইকেইটা মানে গাড়ী লৈ আহি আছে, মানে কিবা বজাৰ কৰিব গৈছে কিবা কিবি। তো আমি ইয়াত আহিছো এনে মানে অলপ এনজয় কৰিব। তো এইটো আমাৰ সোয়েল, এটা চাওক। একচুৱেলি ক'ব গ'লে আমাৰ বগীবিল মানে পিকনিক প্লেচ বুলি ক'বলৈ সোয়েলে ফেমাছ হয়। সোয়েল আজি মানুহ নাই, কিন্তু ছানডে বহুত মানুহ হয়, আৰু মানে জানুৱাৰী মাহত বহুত মানুহ হয়। তো গাইজ আমি এতিয়া সোয়েলৰ পৰা ওলাইছোঁ। কি মজা চাওক প্লেচটো, আপোনালোকে আহিব। তো এতিয়া মই বাইক চলাই আছোঁ, তো এতিয়া টাটা বাই বাই, আগলৈ চাই থাকক। তো গাইজ আমি আহি পামে, আৰু অলপ দূৰ আছে। তামাম ধূলি হৈ আছে ৰাস্তাত, বহুত দিন হ'ল বৰষুণ দিয়া নাই যে। এই ব্লেংকেট ব্লেংকেট ব্লেংকেট। তো গাইজ চাওক, আৰু 500 মিটাৰমান আছে চাগে। কি মজা ভিউ নহয় এইটো, ঐ তাত যাম নেকি এদিন? তাত যোৱা নাই, কিন্তু এদিন যোৱা নাই, একদিনে যোৱা নাই। তাত ভাল লাগিব চাগে গ'লে, মানুহ গৈছে চোৱা, এইটো ৰাস্তা আছে। তো গাইজ আমি জংঘলৰ মাজত সোমাই গ'লোঁ। এইটো চাওক, জংঘল আৰু জংঘল, হাতী নোলালেই হ'ল, ভয় লাগে। ওলাব জানো? নোলাই চাগে, নোলাই মানে আজিকালি বহুত মানুহ যায়তো। আৰু তাৰপিছত আজি বন্ধ পাইছে, অসম বন্ধ, তো চবেই মানে পিকনিক চিকনিক খাই আছে। আৰু আমিও মানে আজি মানে মঙলবাৰ হয় ন, মঙলবাৰ মানে আমাৰ ইয়াত সাপ্তাহিক বজাৰ হয়, বাট আজিতো আছাম বন্ধ, তো বন্ধ, সেইকাৰণে আজি পিকনিক খাব ওলাই আহিলোঁ। পাহাৰৰ মাজত চাওক, ইয়াৰ পাহাৰৰ মাজে মাজে গৈ আছোঁ। তো গাড়ী চাওক, ইয়াত মানে ৰাস্তা অলপ মানে বহুত মানে বেয়া, অলপ নহয় বহুতে বেয়া। চাওক কেনেকুৱা হৈ আছে, তামাম বেয়া। পৰি নগ'লে হ'ল, ধীৰে 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 চলো। তামাম বেয়া হৈ আছে ইয়াত। তো ফাইনেলি পাৰ হ'লোঁ। তো গাইজ এতিয়া আমি ইয়াত নামিম। ইয়াত ক'ত ৰাস্তা ক'ত ইয়াত থাকে ন? ডাইৰেক্ট সোমাই যাম আমি ন? সোমাই নাযায় নেকি? সোমাই যাম, সোমালে সোমাব, সোমালে নাই, আমি ঘূৰি আহিম। তো গাইজ চাওক, আমি হিলের মাঝে মাঝে গৈ আছোঁ, ৰাস্তা ইমান ভাল নাই। মোবাইল পেলাই নিদিবা হা, মই এক নম্বৰ বেয়া লগাই। Yeah!
গ্লামার হে ভাই, কোনো টেনশন নাই, গ্লামাৰত কোনো টেনশন নাই, য'তে য'তে যাব পাৰি, ইয়াতে সোমাই যাওঁ। ভালো লাগি গ'ল। তো গাড়ী চাওক, আমি পুৰা হিলৰ মাজে মাজে গৈ আছোঁ। ইয়াত সোমাই দিম নেকি? সোমাই দিম, ৰাস্তা আছে না নাই? ৰাস্তা আছে। তো আমি এইটো চাওক, জংঘলৰ মাজে মাজে গৈ আছোঁ। আকৌ হিল ওলাব, অলপ জেগা মানে অলপ মানে হেৰি আছে, চাওক। অলপ জেগা মানে ৰাস্তাটো অলপ ভাল আছে। এইখিনি চাওক, আকৌ বেয়া, আকৌ হিল পাম এতিয়া। তো গাইজ চাওক, এইটো হিল, আকৌ হিল পাই গ'লো। তো গাইজ চাওক, এয়া আমি গৈয়ে আছোঁ, চাওঁ কিমান দূৰ যাব পাৰোঁ। এইটো চোৱা, মাল ভাত পেলাই থৈছে। ট্ৰেক্টৰ সোমাই ন ইয়াত? খৰি ল'ব আহে নে চেন কেবল ল'ব আহে ট্ৰেক্টৰ? অঁ, ইয়াত উঠিব পাৰিম নে নাই? পাৰিম। বাহুবলী তো উঠিলোঁ, যে এনে তেনে উঠি গ'লোঁ। তো গাড়ী আমি গৈ আছোঁ, আৰু কিমান দূৰ যে যাব পাৰিম ঠিক নাই, মানে ৰাস্তা ইমান ঠিক নহয়তো। অঁ, আগলৈ যাব পাৰিছোঁ, চোৱা সেইটো আহি আছে। তো আৰু যাব পাৰিম চাগে, সেয়া নহয়। তো আমি আৰু যাব পাৰিম। এতিয়া চিধা যাম নে ইয়াতে? ইয়াত যাম, কোৱা। ইয়াত দে, ইয়াত পানী কম হ'ব নে তাত পানী কম? আমি ক'ত যাম এতিয়া? আগলৈ যাম নে? তো লাহে লাহে যাওঁ ন, মানে স্পীড গ'লে প্ৰব্লেম হ'ব পাৰে। ফাইনেলি আমি পাৰ হৈ গ'লো নদী। তো গাইজ মানে কি ক'ব আৰু, গ্লামাৰৰ কথা। গ্লামাৰ মানে য'তে য'তে লৈ যাব পাৰি, আপুনি য'তে যাওক, কোনো টেনশ্যন নাই। গ্লামাৰত টেনশ্যন নাই, বোকা হওক পানী হওক কোনো কেছ নাই, জাষ্ট চকাটো ঘূৰিলেই হ'ল। জংঘলৰ মাজে মাজে কাঁইট আছে, এইকেইটা গছৰ কাঁইট থাকে বহুত, সেইদিনা মোৰ ফালি গৈছিলে। তো গাইজ আমি জংঘলৰ মাজে মাজে গৈ আছোঁ, সেইটো চাওক, বহুত জংঘল হয়, আৰু এইকেইটা গছৰ মানে না কাঁইট আছে। সেইদিনা আহিছিলোঁ গা ধুবলৈ, তো ফালি গৈছিলে হাতত, কাপোৰ চাপোৰ ছিঙি গৈছিলে। তো আমি চিধা ন? তো ইয়াত গাইজ ট্ৰেক্টৰ আহিয়ে থাকে, তো ৰাস্তা অলপ ভালে আছে বাৰু, ইমান বেয়াও নহয়। তো গাইজ চাওক, এইটো হ'ল ভঙা পাহাৰ, মানে পিকনিক প্লেচ বুলি কয় আৰু, ভঙা পাহাৰ। জানুৱাৰী অহাৰ লগে লগে ইয়াত বহুত মানুহ হয়, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে ইয়াত পিকনিক খাবলৈ। এইটো চাওক, তো গাইজ সেইটো চাওক, আমি গৈয়ে আছোঁ, নাজানো আৰু কিমান দূৰলৈ আছে ৰাস্তা। আৰু কিমান দূৰ আছে বা? যাব নোৱাৰে, আৰু নোৱাৰে, পাৰে চাগে, পাৰে। সেইটো গৈছে, চোৱা কিমান দূৰ লৈ গৈছে। যাম নেকি?
যি আছে আজি মানে যিমান দূৰ পাৰোঁ গৈ থাকিম। এইটো চাওক আকৌ পানী পালোঁ তো ইমানে শিল চাওক। ঐ মাছ ওলাইছিল তো গাড়ী চাওক। এয়া আমি পানী প্লাছ এতিয়া ফাইনেলি এইটো পাৰ হৈ গ'লোঁ। তো গাইছ এতিয়া মানে বালি পাই গ'লোঁ অলপ, তামাম শ্লিপ মাৰিছে হ'লেও মানে ডাবুল আছোতো মানে ইমান। এইটো বগৰী গছ তো গাড়ী চাওক আমি বহুত ভিতৰলৈ সোমাই আহিলোঁ মানে এতিয়া আকৌ নদী পাৰ হ'ব লাগিব। আকৌ এটা নদী আছে। ইয়াত গা ধুই যাম নেকি? জেগা মজা আৰু যাম নে ইয়াত ৰখিম কোৱা? তুমি কোৱা। ৰ'বা অলপ ভিউ চাই লওঁ, মানে জেগা চাই লওঁ, অলপ ৰখাই দিওঁ। তো গাইছ আমি ইয়াত ৰখিলোঁ। চাওক কিমান মজা জেগা হয়, গা ধুবলৈ কিমান মজা হ'ব। চাওক নীলা হৈ আছে পানী, তামাম মজা লাগিব গা ধুই। চাওক তো আমি আহি পাই গ'লোঁ এনেকুৱা জেগাত। চাওক কি সুন্দৰ ঠাই, এইটো পাহাৰ, ডাঙৰ পাহাৰ। তো এই আমাৰ বসন্তী হয়। তো আৰু অলপ আগত সেই তাত গৈ চাওঁ কি হয়, চাই লওঁ জেগাটো। ডাঙৰ শিল। চাওক কিমান ডাঙৰ শিল এইটো। তো গাইজ ইয়াৰ ভিতৰত কিবা এটা আছে, মানে নাজানো, মানে লৰি আছে। গৰু চৰু হ'ব চাগে, গা খাই আছে। ভয়ো লাগে মানে ইমান জংঘলৰ মাজত কিবা হাতী চাতি ওলাই যাব পাৰে, ঠিক নাই। বাট কি হ'ব বাৰু এইটো? গৰু হ'ব নেকি, গা খাই আছে। এইটো চাওক কি মজা জেগা। তো আগতো গাড়ী গৈছে, ট্ৰেক্টৰ গৈছে, তো আগতো জেগা আছে চাগে ভাল। তো আমি আগলৈ আৰু নাযাওঁ আজি, মানে আমি আহিছোঁ পিকনিক খাবলৈ। গোটেইখিনি পিছত আছে, মানে সিহঁতৰ অলপ লেট হ'ল বুলি আমি সোনকালে গুচি আহিলোঁ, আৰু সিহঁতে গাড়ী লৈ আহিছে, আমি বাইক লৈ আহিছোঁ। তো সেইকাৰণে আমি আগলৈ গুচি আহিলোঁ। আকৌ তাত যাব লাগিব, মানে ইয়াত নাহে, মানে সিহঁতৰ গাড়ীটো ইয়াত নাহে। বাইক হ'লে আহি যায়, কিন্তু সিহঁতে গাড়ী লৈ আহিছে। তো তালৈ আকৌ ঘূৰি যাব লাগিব। চাওক কি মজা ভিউ। তো চাৰিওপিনে দেখাই দিওঁ এবাৰ। এইটো চাওক গাইছ, ডাঙৰকৈ উঠাই দিব চব। তো গাইছ আমি মানে পিকনিক খাব আহিছোঁ, তালৈ যাওঁ এতিয়া। মজা, গা ধুবলৈ কিমান মজা লাগিব। চাওক ইয়াত গা ধুই কিমান মজা লাগিব। তো গাইছ সিহঁতে মানে অলপ আহোঁতে লেট কৰিছিলে বুলি আমি দুজন আগত আহিলোঁ। তো মানে চানা লৈ আহিছিলোঁ খাবলৈ। তো আমি এতিয়া চানাটো খাই লওঁ, তাৰপিছত সিহঁতৰ ওচৰত যাব লাগিব আকৌ।
বিছানা চানাচুৰ তো গাইজ আমি ইয়াত আহি গ'লো এইটো চাওক সিহঁতে ইয়াত ৰখি আছে তো আমি ইয়াত আহি পাই গ'লো তো এতিয়া নদী আকৌ এটা পাৰ হ'ব লাগে তো গাইজ চাওক এইটো কি ৰাস্তা তো ফাইনেলি উঠি গ'লো গাইজ আমি ইয়াত আহি পাই গ'লো এইটো চাওক কুকুৰা এইটো আৰু এটা বাচি আছে আৰু এটা ক'ত এইটো এটা আছে কুকুৰা তাৰপিছত আৰু এইবিলাকে আৰু কিবা কিবি তো ইয়াত এইটো পুৰা ষ্টাৰ্টিঙত আছে আমাৰ ষ্টাৰ্টিং A few moments later. তো গাইজ এইটো চাহ বনাইছে তো আমি এতিয়া চাহ খাব লৈছোঁ তো বিস্কুট নাই 2 hours later. তো গাইজ আমাৰ হৈ গ'ল এইটো চাওক এইটো চবেই খাই আছে ঝাল হৈছে কেনেকুৱা হৈছে চব্জি পোলাও মই বনাবই নাজানো তো এয়া খাই আছো কেনেকৈ হ'ব মই খাই আছো এইটো ময়ো তো গাইজ চাওক কিমান খাই আছে এইকেইটাই পুৰা খতম একেবাৰে খতম কৰি দিছে তামাম খাইছে এইকেইটাই পুৰা পোলাও শেষ তাৰপিছত মানে চব্জিও শেষ আকৌ বনাই আছে চাব মই দেখাই আছোঁ এইটো আকৌ বনাই আছে এইকেইটাই চব খাই শেষ এনেকুৱা ৰাক্ষস এইটো আকৌ বনাই আছে তো গাইজ মই ইয়াত ওপৰত আহিছোঁ চাওক ওপৰৰ পৰা মানে কেনেকুৱা ভিউ আহিছে চাওক এইটো আৰু দুজন আহি আছে আজি দুটা আৰু ৰহমানি চাওক কি মজা ভিউ